সকল স্বাগতম জনালো আপোনালোকক আমাৰ চেনেল হ্যাপি ফ্যামিলি সুজেতা ভিডিঅ'লৈ মই সুজেতাই আন এটি ভিডিঅ'লৈ আজি ভিডিঅ'টি অলপমান বিশেষ কি বিশেষ ভিডিঅ'টি চালেহে গম পাব নহয় জানো ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু চাই ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব বলক তেনেহলে ভিডিঅ'টি মাজলৈ আগবাঢ়ো এয়া আমাৰ গোসাই ঘৰ নৈবদ্য আগবঢ়োৱা হৈছে এয়া মায়ে ধুনীয়াকৈ সজাই দিছে আও ব্যস্ত এয়া সকলো ব্যস্ত হৈ আছে চিকেন লোকেল চিকেন আৰু এয়া এখন স্পেশাল ডিশ হ'ব ইভিনিংৰ কাৰণে তো আমাৰ বাহু এইটো বহি আছে তাতে বনোৱা যাব এয়া মই বনাই আছো এখন ঘুগনি এতিয়া ইভিনিংৰ কাৰণে ইয়াতে ৰাজমা লোবিয়া মটৰ সকলোখিনি দিয়া গৈছে আপোনালোকে চাগে ভাবিছে কি স্পেশাল দিয়ে নহয় জানো আজি হৈছে আমাৰ ম্যাৰেজ এনিভাৰ্সাৰী 6th ম্যাৰেজ এনিভাৰ্সাৰী হে উপলক্ষে কিছু অলপমান কিবা কিবি কৰিলো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো চাই থাকক গুটেখিনি ভিডিও আৰু কি কৰো গুটেখিনি চাই থাকক এয়া ঘুগুনি ৰেডি হৈ গল আমাৰ বনাই থকা হৈছে পায়স এইফালে আটা মাৰি আছে লুচিৰ কাৰণে আইসক্ৰীম দিয়া হৈছে পায়সত সেইকাৰণে স্পেশাল আইসক্ৰীমটো ইটো কাৰণতে দিয়া হ'ল ইয়াতে ফ্লেভাৰটো ধুনিয়া আৰু টেষ্টটো ধুনিয়া হয় সেইকাৰণে আইসক্ৰীমটো দিয়া হৈছে পায়সত ফালে পনীৰটো ফ্ৰাই কৰি থকা গৈছে আকৌ পনীৰৰো এটা আইটেম হ'ব এয়া মলাই পনীৰ বনাই আছো মই এয়া আমাৰ পায়স ৰেডি হৈ গল পায়স মাংসৰ কাৰণে চৌকাত বনাই আছে এয়া প্ৰণামীয়ে লুচি বেলি আছে আমাৰ এই দুটা মেইন এয়া আমাৰ টিকলুটো বাহু এয়া আমাৰ ৰূপা বিউটি হাই এয়া মালাই পনীৰ ৰেডি আমাৰ সকলো খোৱাত ব্যস্ত ইফালে মাইনা হৈছে থেংক ইউ মজা ধুনীয়া হৈছে থেংক ইউ কেনেকুৱা হৈছে মুনু বঢ়িয়া হৈছে ভাল হৈছে কেনেকুৱা লাগিছে বনাবি তামাম ধুনীয়া থেংক ইউ চিকেন কাৰী হৈ গ'ল আমাৰ
ভিডিঅ'টি ইমানখিনিয়ে আছিল ভিডিঅ'টি চাই কেনেকুৱা পালে সেইটো আমাক জনাবলৈ একেবাৰে নাপাহৰিব এয়া হৈছে আমাৰ নিশাৰ আহাৰ ভাত আৰু এয়া হৈছে পনীৰ মলাই পনীৰ আৰু ইফালে সালাড ইফালে এখন চব্জি আৰু ইফালে মাছৰ জোল আৰু চিকেন কাৰী আৰু লগতে আছিল ফ্ৰেঞ্চ ফ্ৰাই বেঙেনা বেচন দি ভাজি আৰু প্ৰন ফ্ৰাই আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে সেয়া জনাবলৈ একেবাৰে নাপাহৰিব আমাৰ মেৰেজ এনিভাৰ্চাৰী হৈ গৈছে এইটো অলপমান পুৰণা হ'ল ভিডিঅ'টি দিওঁতে আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমাৰ যাতে অনাগত দিনবোৰ সুখময় হয় শান্তিময় হয় ভিডিঅ'টি আজিলৈ ইমানতে সামৰিলোঁ পুনৰ এদিন নতুন ভিডিঅ' লৈ আনে প্ৰতিশ্ৰুতি মই সুজাতাই আজিলৈ ইমানতে বিদায় মাগিলোঁ ধন্যবাদ